ট্ৰাকে মহতিয়াই মাৰিলে কৈছে তাকে গাইজ চেষ্টাৰ খাদ্য একো নাই। আমাৰ গোসানী আকৌ মোৰ লগত কাজিয়া লাগিবলৈহে মাতটো ওলায়। হে গাইজ কি খবৰ? অন্য দিনৰ দৰে আজিও এটা অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'ল। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। গাইজ আজি বতৰটো যিহেতু গৰম সেইবাবে আমি বাঁহৰ তলতে বহি আছোঁ, কাৰণ কাৰেণ্টটো নাই। কাৰেণ্টটো কেতিয়াবাই কাটিলে। কাৰেণ্টৰ কথা কি ক'ব আৰু, কেতিয়াবা দিয়ে কেতিয়াবা কাটে কেতিয়াবা আহে, হয় নাই বাৰু? কাৰেণ্টটো যিমান বিল আহে সিমান টাইম থাকে জানো? নাথাকে। মুখৰ মাতটোৱে নোলায় যে কেলে? নাথাকে। আমাৰ গোসানী আকৌ মোৰ লগত কাজিয়া লাগিবলৈহে মাতটো ওলায়। এনেই যদি আপোনালোকক কিবা এটা ক'বলৈ কওঁ তাইৰ মাতটোৱে শুনিছেই নহয়, নিগনিতকৈ কম আৰু। গাইছ ৰ'দটো দেখিছেনে? টিকা ফটা ৰ'দ দিছোঁ। গেলা গৰমতো আকৌ আমাৰ গোসানীয়ে তাঁত বৈ আছে দেখিছেনে? তাইক এটা প্ৰশ্ন কৰিম ব'লক। তোক প্ৰশ্ন এটা কৰিম দেই। পাৰিবি নাই ক? সৰিয়া, মৰিয়া, চৰিয়া তিনিটা ককাই ভাই আছিলে দেই। সৰিয়াই মৰিয়াই বজাৰলৈ গ'ল, ঘৰত কোন থাকিল কওঁ? দেখিছেনে গাইছ, কুকুৰতকৈ বিষাক্ত আমাৰ ৰাজহাঁহ কেইটা। পাৰ হৈ যাবলৈ হ'লেও লাখুটি লৈহে যাব লাগে এইডোখৰৰ পৰা। ভাবিলোঁ ঘৰতে কিমাননো সোমাই থাকিম আৰু, ভাবিলোঁ হেৰে দাদাহঁতৰ ঘৰলৈকে এপাক ওলাই যাওঁ। যাবি নেকি? নেযাওঁ দেই, মই নেযাওঁ। এয়া গাইজ গোটেই বাৰীত পানী দেখিছেনে? পানী দেখি নাভাবিব আকৌ বানপানী হৈছে বুলি। এয়া ৱাটাৰ চাপ্লাই পানীহে দেই গাইজ। এয়া আকৌ আমাৰ আইতা শুই আছে। বৰমাই আকৌ টিভি চাই ব্যস্ত হৈ আছে। ভাবিলোঁ মইনো অকলে অকলে কি কৰি থাকোঁ, যাওঁগৈ সেইবাবে ঘৰলৈ। শুনিছা নাই? কি কৰি আছা? কি কৰি আছা? বিচনী বনাম বুলি ভাবিছোঁ, কাঠি কৰি আছোঁ। বিচনী বনাব জানো তুমি? কি কৰিবি, উপায় নাই নহয়। শিকিব লাগিব হ'লে এতিয়া। এইখন গাইছ বনাইছিলে অকল এইডোখৰ বনাইছে অকল। সেইখন ভুল হ'ল কাঠিয়ে কৰিব নাই পাতল পাতল। আকৌ কাঠি কৰি আছে আৰু এইখন বেয়া হ'ল বোলে। বহুত পাতল লাগে। বেয়া হ'ল, এখন ডাঠ হ'ল, ডাঙৰ হ'ল আৰু। গাইজ চেষ্টাৰ খাদ্য একো নাই। আপোনালোকে চেষ্টা কৰি থাকিলে এদিন নিশ্চয় সফল হ'বই। যি কৰ্মতে নহওক চেষ্টা কৰক। কৰ্মত কোনো ডাঙৰ বা সৰু বুলি কথা নাই। যদি আপুনি কৰ্মটো ভালদৰে মানে কৰে বা শিকে, তেতিয়াহ'লে আপুনি এদিন সেই কৰ্মত নিশ্চয় সফলতা লাভ কৰিবই। মানুহে কষ্ট কৰিবই লাগিব, যি কৰ্মতে নহওক। বিচনীখন বনোৱাটো হৈছে নাই আপোনালোকে কমেণ্টত জনাব। অলপ জুম কৰি দেখাই দিব। লাগিলে ক'ব গাইছ। শিকিছোঁহে গাইছ। আজি এটা কথা হ'ল মানে, আজি আমাৰ বৰ্তাৰ যিজন হৰিভকত সেইজন ৰাতিপুৱাই বজাৰলৈ গৈছিলে বোলে। ট্ৰাকে মহতিয়াই মাৰিলে কৈছে, তাকে এতিয়া কি হয় কি মেলে। এতিয়া কি কৰিব লাগিব? 10 দিন লঘন পিতা 10 দিন লঘন। কৈছে কিহৰ বোলে ইমান আঁতৰ বোলে লঘন। এই 3 দিনৰ পিছত যেনিবা দুহাজ খাব পাৰিম আৰু 3 দিনা একো খাব নোৱাৰোঁ। 3 দিনৰ পিছত দুহাজ কৈছে বোলে আনিবলৈ মানুহে। হেৰি কি বুলি কয়, এতিয়া কি সকাম চকামো পাতিব লাগিব নেকি আমি? নালাগে। 10 দিনৰ পিছত মানে চোৱা ভাঙি দিলে হ'ব। দুটা আছে। কিহে মাৰিলে? দাম পাই মাৰিলে? মাৰিলে ক'ব নোৱাৰে। এঙা খোৱাই কৈছে গাড়ী এক্সিডেণ্ট, গাড়ীয়ে মহতিয়াই লৈ গ'ল, কল বেচিবলৈ গৈছিলে চিনেমা বজাৰলৈ। এতিয়া মানুহবোৰ গৈছে বোলে একেবাৰে মাৰিলে বোলে আনিবলৈ। সেয়া গাইজ শুনিলে নহয় আপোনালোকে, আমি 10 দিনৰ বাবে বোলে আজি লঘোণ দিব লাগিব। এতিয়া কি হ'ল কি নাই ভালদৰে জনা নাই বাৰু, পিছত জনাম। আজি গাইজ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ ইমানতে ভিডিঅ'টো সামৰি দিছোঁ, কাৰণ এয়া